সপ্তাহজোৰা অনুশীলনৰ অন্তত আমাৰ বিদ্যালয়ত 4 মাৰ্চ তাৰিখ মঙলবাৰে ৰাইজৰ উৎসৱ অনুষ্ঠানটি উদযাপন কৰা হয়। অনুষ্ঠানটি আয়োজন কৰিছিল আমাৰ খুৰাবন্ধু মণ্ডল ভ্ৰমণ কেন্দ্ৰৰ সমন্বয়ক মাননীয় প্ৰণৱ কুমাৰ ডেকা ছাৰে। ৰাতিপুৱা প্ৰায় 9 বজাত আমাৰ বিদ্যালয়ৰ পতাকাখন উত্তোলন কৰাৰ দায়িত্ব প্ৰদান কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক মাননীয় ধনঞ্জয় চহৰীয়া ছাৰক। তেওঁ পতাকা উত্তোলন কৰাৰ লগে লগে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ গীতটি গাবলৈ আৰম্ভ কৰি দিয়ে। পতাকা উত্তোলনৰ অন্তত বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে বিদ্যালয়ৰ ওপৰত দুআষাৰমান তেওঁৰ বক্তব্য আগবঢ়ায় আৰু তাৰ লগে লগে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ হয়। বৃক্ষৰোপণ কৰে আমাৰ বিদ্যালয়ৰ সভাপতি জয়ন্ত নাথদেৱে। প্ৰায় 9:30 বজাত আমাৰ পৰৱৰ্তী কাৰ্যসূচী অৰ্থাৎ সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে আমি সকলো সাজু হওঁ। আমাৰ বৰ্ণাঢ্য শোভাযাত্ৰাটোৰ শুভাৰম্ভণি কৰে শ্ৰদ্ধাৰ BRP গীতাৰাণী দেৱী বাইদেৱে। শোভাযাত্ৰাটিত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু অঞ্চলটোৰ ৰাইজৰ উপৰিও আন আন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকলেও অংশগ্ৰহণ কৰিছিল, যাৰ বাবে শোভাযাত্ৰাটি আৰু মনোমোহা হৈ পৰিছিল। শোভাযাত্ৰাৰ অন্তত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি গীতি সংগীতেৰে সভাখনৰ আৰম্ভণি কৰে। তাৰে কিছু মুহূৰ্ত উপভোগ কৰোঁ আহকচোন। আন আন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলেও বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছিল। বাবলি বাইদেউৰ নিজৰ নৃত্যৰে সকলোকে মুগ্ধ কৰে। Boats sail in the rivers and ships sail in the seas.
বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি এটি ধন যেন তাৰে ধন এনে হেৰুৱাৰে এইবাৰ আহকচোন উপভোগ কৰোঁ আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা জয়মতী নাটকখন। আমাৰ ৰাজ্যৰ ৰজা স্বৰ্গদেউ শ্ৰীফালে বৰালে আহোম ৰাজ্যৰ সকলো কোণৰ অংগচ্ছেদ কৰা হওক যাতে এই ৰাজ্যত কোনো কোণে ৰাজসিংহাসনৰ প্ৰতিষ্ঠিত হ'ব নোৱাৰে।
কাৰ্যসূচীসমূহৰ অন্তত সকলোৱে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। পদশেষত আমাৰ বিদ্যালয়ৰ ফালৰ পৰা অনুষ্ঠানটি সফল কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।